তেৰা চিয়াই ঐ বন্ধু এই কি বুঝছা ভাই এই অস্ত্ৰ ধাৰেছো আজি কামত যাব লাগিব না এই অস্ত্ৰ সদায় গৃহস্থৰ ঘৰত ধাৰাবি পইচা নাই আৰু দিনটোত 4 বাৰ ধাৰাবি আধা ঘণ্টাকে এতিয়া কমচে কম 2 ঘণ্টা যাব আৰু চাহ ভাত পানী আছে হয় নেকি পইচা নাই গতিকে আমি এটা কাম মানে 4 দিনত খতম কৰিব লাগিব তেতিয়া আমি চলবা পাৰিম ঠিক মইনো ক'ত কাম পাম আৰু হয় দে হয় ঐ বন্ধু এই কটাখান কিনবা লাগিব আই হান কিনবা লাগিব দে এখন হৈ গৈছি ভাজো মানে ঐ কুটে দেখুৱাই আছো দে ব এই তোহঁতক লগ পালে ভালে হ'ল ৰ দে বচোন ব এই ৰত্নে এই মোক এটা আলমাৰি বনাই দিব লাগছিলে তই আৰু আলমাৰি কি কৰা আই এই আলমাৰি এই আপিৰ বিয়া দিম না হয় নেকি দিবা লাগে দে হ'ব দে বনাই দিম দে বনাবি ৰ এতিয়া হাজিৰাত কৰবি না ঠিকাত কৰবি এই গুটে তই জানাই টিকাৰ কামৰ ফিনিচিং নাই গম পাইছা না নাই আৰু এতে বহুত টাইম লাগাই তোৰ আপিৰ বিয়া গুচি যাব আলমাৰি অলবাৰে নাই হাজিৰাতে কৰ দে কালিৰ পাই মোক ঘৰত মোক আলমাৰিটো বনাই দিবা লাগে দে হ'ব দে আমি বনাই দিম চিন্তা নকৰিবি তই আমি বনাই দিম দে মই এতিয়া যাং দে যা হেৰি কৰবি এই ভাতৰ ব্যৱস্থা কৰবি আকৌ লাগে ভাত তই টেনচন ল'ব নালাগে হ'ব দে যি খাম তাকে খুৱাম খালি মিছ নকৰবি তো হৈ যায় কৈ দিম দে মই আহিলো দে যাবি কালি পুৱাই যাম যা এই মানুহ এই কুটে দুনিয়াৰ টাকা মাল গম পাইছা না তই এই কামটো আমি অলপ বেছি দিন কৰিব লাগিব গম পাইছা না নাই কুটে আমি আহিছো আহিছা দে নহ'লে বতে মই কাটি লৈ আনো ঠিক আছে দে মই আনো দে কাটি আনো কলখান অলপ ধাৰি দিব গম পাইছা না ধাৰি দিব লাগিব কাটলো দে ঠিক আছে আৰু যি লাগে মই চব আনি দিম হ'ব দে খালি মোৰ আলমাৰিটো ভালকে বনো বহুত ধুনীয়াকে বনাম চিন্তা নকৰিবি তই গম পাইছা না নাই চাদা মাছা এই চাদা মাছটো অলপ গোটেই এই আমাৰ মৰমত জুবিন দাই গুচি যাবাৰ পায় কিবা কাম বন কৰা কিবা মনে নহয় গম পাইছা না ৰত্নে কি কবি আজি 2 মাহে হ'ব লাহেকে তাকেতো আই জুবিন দাৰ লগত সিদিনা কি হ'ল আমি ভালকে গমেই নাপালো গম পাইছা না সেইটোৱেতো জুবিন দাই নাই পাব না নাপায় এই গোটেই পাব মইতো কথা দিলো গম পাইছা না নাই তোৰ আলমাৰি ওলাই যাব জুবিন দাই নিয়ে 4 টাক পায় আৰু গোটেই চাদা অলপ ৰত্নে মোৰ এটাই মনৰ ইচ্ছা যাতে জুবিন দাই ন্যায় পায় হ'ব দে পাব না হ'ব দে পাব দে তহঁতে অলপ কৰ মই অলপ চাহ বনাবা দাং দে হ'ব দে গোটেই লাল চাহ দিবি অলপ আদা দিবি কাম কৰা চাহ খোলা আছে তাকে মোৰ আপি বিয়াৰে 2 বছৰে হ'ল না জুবিন দাই নাই পালা না তহঁতৰ আলমাৰি হলাই হ'বই মোটামুটি হৈছে বাকলে ধাৰে থাকে ধাৰে উঠা নাই ধাৰু ক্লিয়াৰ কাৰণে কামটো হ'ব উঠা নাই হ'ব যাব যা তই ভাতকেইটা দি বাকী কৰিছো যা হ'ব যাব তাড়াতাড়ি কৰ হ'ব দে ভাতখিনি ৰেডি কৰো দে ৰত্নেকা আমি অলপ বেছিকে পালা মাৰা নাই তোৰ মোৰ কথা বাদে দিয়াই চৰকাৰে পালা মাৰি আছে গম পাইছা না নাই অলপ চাদা খাওঁ দে মাৰ বুটু শুনিয়া নাইকা দেই নাইছে দে আপিটো যে বিয়া দিছিলো ফটাফট ডাঙৰ দিছি ডাঙৰ নাই দেই আজি 10 বছৰে হ'ল না তোৰ আলমাৰিটো ওলাল না জুবিন দাই নাই পালা এই গোটেই হ'ব আৰু হ'লে আৰু কালি ৰক্ত ফিনিছ কৰি দিম কালি হ'ব বুলি কিমান কৰিলি চাদা খাওঁ আৰু চাদা খাবি খাম জল কুটে কি হৈ গেলা কুটে মনত ৰখা মনতে গুচি গেলা কুটে বৰ ইচ্ছা কৰিছিল আলমাৰিটো চাবা আৰু জুবিন দাৰ ন্যায় পাবা নাপলাক দে ৰত্নে মোৰ আলমাৰিটো হ'ল না আৰু জুবিন দাই নাই পালাক না মানটো কুটে যে মৰিও অমৰ হিয়াৰে ভৰা